पाकिस्तान मुर्दाबाद 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 कांग्रेस को बैक मोहम्मद पेदखल मुक्त करो मुक्त करो मुक्त दरं जिल्लानि गुरुगुटियाव दखल खालामग्राफोरा आसाम पुलिसनि सायाव गाग्लोबनाय जाथायखौ लानानै हिन्दु जागरण मन्चआ गोख्रोङै सोमावसारो। थांनाय 23 सेप्तेम्बर बृहस्पतिबारखालि दरं जिल्लानि गुरुगुटियाव जानाय जाथायखौ लानानै रायजोआव सोमावसारनाय आरो दान्थे बिदान्थे जाबाय थानायखौ नुनो मोन्दों। बेबायदि समावनो रबिबारखालि बाक्सा जिल्लानि मानास बासबारियाव हिन्दु जागरण मन्च बाक्सा जिल्लानि बानजायनायाव आसाम पुलिसखौ गाग्लोबनाय जाथायखौ लानानै सोमावसारनाय हाबाफारि लायो। हिन्दू जागरण मঞ্চ আমাৰ বাক্সা জিলাৰ লগতে অসমৰ সকলো জিলাৰ কাৰ্যসূচী আছিলে। জিপাজাৰৰ যি অসম পুলিচ লগতে অসম চৰকাৰে যি উচ্ছেদ অভিযান চলাইছিলে এই উচ্ছেদ অভিযান চলি থাকিব লাগিব আৰু লগতে আমি দাবী কৰিছোঁ চৰকাৰ লগতে প্ৰশাসনক যে উচ্ছেদ অতি শীঘ্ৰে হ'ব লাগে, উচ্ছেদ কেতিয়াও বন্ধ হ'ব নোৱাৰে। আমি চৰকাৰৰ লগত আছোঁ, পুলিচ প্ৰশাসনৰ লগত আছোঁ আৰু সদায় থাকিম। খিলঞ্জীয়া ভূমিপুত্ৰ হিচাপে কৈছোঁ চৰকাৰে যিটো পক্ষ লৈছে আমি খুবেই আনন্দিত। বাংলাদেশৰ যিটো দপদপনি চলি আছে অসম হ'ব লাগিব, অকল চিপাজাৰত নহয়, অল অসমত হ'ব লাগিব, মানাছত হ'ব লাগিব, বৰপেটা সত্ৰৰ মাটি দখলত কৰিব লাগিব। আৰু যদি আমি অসম পুলিচৰ লগত আছোঁ, হিমন্ত বিশ্ব শৰ্মাৰ লগতো আমি আছোঁ আৰু সকলো ৰাইজে আপোনালোকক ভোট দিছিলে, খিলঞ্জীয়া ৰাইজে আপোনাক ছাপোৰ্ট কৰিছে। কোনো দালালৰ আপুনি বিশ্বাস নকৰিব। এই দালালসকলে আপোনাক হয়তো খিলঞ্জীয়া ভূমিপুত্ৰ হিচাপে কৈছোঁ আমি এই সকলো ভূমিপুত্ৰক কৈছোঁ যে ওলাই আহিম, হাজাৰ হাজাৰ মানুহ আমি ওলাই আহিম। অসমত কেতিয়াও আমি বেদখল কৰিব নিদিওঁ, নহ'লে আমি জীয়াই থকালৈকে। पाकिस्तान मुर्दाबाद मुर्दाबाद